হেল্ল' ফ্ৰেণ্ডছ, মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এফালে যোৱা কথা আছে, তাকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু দেহা শুই আছে, তাইকো উঠাই লওঁগৈ। এয়া দেখিছে তাই শুই আছে, তাইক উঠাই লওঁ আৰু তাইকো উলিয়াবলৈ আছে, ময়ো ওলাই মেলি লওঁ। এতিয়া এয়া আমাৰ দুইজনী ওলাই হৈ গ'ল। তাই হাঁহিছে দেখিছে আৰু ফোনটো ধৰিবলৈ লাগে মানে তাইক, আৰু ক'ৰবালৈ নিলে তাই বৰ ভাল পায়। এতিয়া ওলাই মেলি আমি যাবলৈ ওলাইছোঁ, আহি আছোঁ এতিয়া। আৰু ক'ত আহিছোঁ আপোনালোকক জনাইছোঁ। আজি আমি আহিছোঁ মাহঁতৰ ঘৰলৈ। বতৰটো বৰ ভাল নহয় বাৰু, অলপ বৰষুণ দি আছে আৰু অকণমান বতৰটো ঠাণ্ডা হৈ থাকিলে আহিবলৈ ভাল। তাইও এয়া ধুনীয়াকৈ কোচতে আহি আছে, অকণো আমনি কৰা নাই। ইটো সিটো চাই তেনেকৈ আহি আছে। আকৌ এয়া আহি থাকোঁতে ৰাস্তাত বৰষুণ দেখিছে, ডাঙৰকৈ আহিছে বাৰু বৰষুণ। বতৰটো এইকেইদিন তেনেকেই আছে, বৰষুণেই আছে। এয়া এতিয়া আমি আহি ঘৰ পালোহি। ইফালে আমাৰ ভণ্টিহঁত এয়া নবৌ আৰু ল'ৰাটো এয়া শুই আছে, ভতিজা দেখিছেনে, এয়া শুই আছে। আৰু আমাৰ দেহাও শুলে আহি, সেইকাৰণে ভায়েকৰ কাষতে শুৱাই দিছোঁ তাইকো। আৰু তাই শুই থাকোঁতেই মই অকণমান ল'ব বিচাৰিছোঁ, মানে ল'ৰাটো নহ'লে ল'বলৈকে নাপাওঁ। তাই কাৰো কোচলেই নাযায়, অকল মোৰ কোচতে আছে। আৰু ল'ৰাটো লোৱা দেখিলেও মানে তাই কান্দি থাকে, সেইকাৰণে ভাবিছোঁ তাই শুই থাকোঁতেই মই অকণমান লৈ লওঁ। এয়া তাই শুই থাকোঁতে অকণ লৈছোঁ, নহ'লে ল'বলৈ নাপামেই। আৰু ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই বাই।